স্ক্ৰীণত এই ষ্টেজত দবদবাই থকা মানুহজন দেখিছানে? তেওঁ এজন জনপ্ৰিয় লেখক আৰু মটিভেশ্যনেল স্পীকাৰ। নাম তেওঁৰ হাল এলৰড। কিমান মানুহক যে তেওঁ জীয়াই থকাৰ প্ৰেৰণা যোগাইছে তাৰ সীমা সংখ্যা নাই। কিন্তু আচৰিত কথাটো কি জানানে? এটা সময়ত চিকিৎসকে তেওঁক জীৱনত কেতিয়াও খোজ কাঢ়িব নোৱাৰিব, গোটেই জীৱন হুইল চেয়াৰত কটাব লাগিব বুলি কৈছিল। আচলতে তেওঁৰ এটা ডাঙৰ এক্সিডেণ্ট হৈছিল। তেওঁক যেতিয়া গাড়ীৰ পৰা উলিয়াই অনা হৈছিল তেওঁৰ বুকুৰ ধপধপনি নাছিল। প্ৰায় 6 মিনিটমান সময় তেনেকৈ আছিল। উদ্ধাৰকাৰীসকলে তেওঁক মৃত বুলি ধৰি লৈছিল। তেনেতে হঠাৎ কোনোবা এজনে লক্ষ্য কৰিলে যে তেওঁৰ বুকুখন উঠা নমা কৰিছে। তৎক্ষণাত তেওঁক হস্পিটেললৈ লৈ যোৱা হ'ল। হস্পিটেলত তেওঁৰ শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগৰ কেইবাটাও জটিল অস্ত্ৰোপচাৰ কৰা হ'ল। মানুহজন অৱশেষত বাচিল। ডাক্তৰে ক'লে তেওঁ চলাফুৰা কৰিব নোৱাৰিব, বিচনাতেই জীৱন কটাব লাগিব। কেনেবাকৈ যদি চলাফুৰা কৰিব খোজেও তেন্তে হুইল চেয়াৰৰ বাহিৰে তেওঁৰ বাবে অন্য কোনো বিকল্প নাই। কিন্তু হাল এলৰড নামৰ মানুহজনে চিকিৎসকৰ ভৱিষ্যতবাণীক ভুল প্ৰমাণিত কৰি কেৱল খোজ কঢ়াই নহয়, এক দীৰ্ঘ দূৰত্বৰ মেৰাথনত সফলতাৰে অংশগ্ৰহণ কৰি জীৱনটোক পূৰ্বতকৈও অধিক ৰূপত উপভোগ কৰিছিল। তোমালোকৰ মনত প্ৰশ্ন হৈছে নহয়, এয়া কেনেকৈ সম্ভৱ হ'ল? হাল এলৰডৰ মতে এয়া সম্ভৱ হ'ল তেওঁৰ ৰাতিপুৱাৰ ৰুটিনখনৰ বাবে। এটা ৰাতিপুৱাই দিনটোৰ ভেটি অৰ্থাৎ ফাউণ্ডেশ্যন তৈয়াৰ কৰে। ৰাতিপুৱাটো গঠনমূলক কামত অতিবাহিত কৰিব পাৰিলে দিনটো অৰ্থপূৰ্ণভাৱে পাৰ হৈ যায়। আহাচোন হাল এলৰডে তেওঁৰ মিৰাকল মৰ্ণিং নামৰ বিখ্যাত গ্ৰন্থখনত উল্লেখ কৰা তেওঁৰ আইডিয়েল মৰ্ণিং ৰুটিনখনত এবাৰ চকু ফুৰাওঁ। হাল এলৰডে তেওঁৰ ৰাতিপুৱাৰ ৰুটিনখনক ছেইভাৰ্ছ আখ্যা দিছে। এই ছেইভাৰ্ছ শব্দটোত থকা প্ৰতিটো লেটাৰে একোটা এক্টিভিটিৰ কথা বুজাইছে। সেই এক্টিভিটিকেইটা ৰাতিপুৱা শুই উঠাৰ পৰা 8টামান বজাৰ ভিতৰত যদি সদায় নিয়মিত ৰূপে কৰিব পৰা যায় তেন্তে ই আমাৰ জীৱনত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব। ছেইভাৰ্ছৰ প্ৰথম আখৰটো এছ ফৰ চাইলেন্স অৰ্থাৎ নীৰৱতা। ৰাতিপুৱা শুই উঠাৰ পিছত সাধাৰণতে মনটো অলপ অস্থিৰ হৈ থাকে। দিনটোত কি কৰিম, কি নকৰিম, কি হ'ব, কি নহ'ব এইবোৰক লৈ উৎকণ্ঠা। ৰাতিপুৱা যদি অলপ সময় নীৰৱে থাকিব পাৰোঁ, আমাৰ শৰীৰ আৰু মন দুয়োটা শান্ত হ'ব। এই নীৰৱতাৰ বাবে আমি মেডিটেশ্যনৰ অভ্যাস কৰিব পাৰোঁ। মেডিটেশ্যন সম্পৰ্কে যদি তোমালোকে জানিব খোজা তলত কমেণ্ট কৰিবা। ছেইভাৰ্ছৰ দ্বিতীয় আখৰটো হ'ল এ ফৰ এফাৰ্মেশ্যন। এফাৰ্মেশ্যন মানে আমি যি বিচাৰোঁ তাক মনৰ ভিতৰতে আওৰাই থকা। এনেদৰে বাৰে বাৰে মনৰ ভিতৰতে আওৰাই থকাৰ ফলত আমাৰ ছাবকনচিয়াছ মাইণ্ডটো প্ৰভাৱিত হয় আৰু এই ইস্পিত লক্ষ্যত উপনীত হোৱাত আমাক সহায় কৰে। ৰাতিপুৱাৰ অকণমান সময় আমি এফাৰ্মেশ্যনৰ কাৰণে ৰাখিম। ছেইভাৰ্ছৰ ভিৰ অৰ্থ হ'ল ভিজুৱেলাইজেশ্যন। আমি মনে বিচৰা বস্তুটো যদি এফাৰ্মেশ্যনৰ লগতে ভিজুৱেলাইজ কৰিব পাৰোঁ তেন্তে লক্ষ্যত উপনীত হোৱাটো আমাৰ বাবে আৰু সহজ হ'ব। তোমালোকক এটা উদাহৰণ দিওঁ। ধৰা হওক আমি এটা নিৰ্দিষ্ট কাম কৰিব খুজিছোঁ আৰু মনে প্ৰাণে কামটোত সফল হোৱাটো কামনা কৰিছোঁ। এতিয়া আমি এফাৰ্ম কৰিম অৰ্থাৎ মনৰ ভিতৰতে আওৰাম, বাৰে বাৰে মনৰ ভিতৰতে ক'ম ছাকচেছ, আই এম এ ছাকচেছ। তাৰপিছত সেই ছাকচেছ কেনেকুৱা হ'ব, সফল হৈ আমাৰ কেনেকুৱা লাগিব তাক ভিজুৱেলাইজ কৰিম। এই দুয়োটা বস্তু ল অফ এট্ৰেকশ্যনৰ গুৰুত্বপূৰ্ণ উপাদান। তোমালোকে যদি ল অফ এট্ৰেকশ্যনৰ বিষয়ে জানিব খোজা কমেণ্ট কৰি জনাবা। ছেইভাৰ্ছৰ ইৰ অৰ্থ হ'ল এক্সাৰচাইজ। ৰাতিপুৱাৰ অকণমান সময় যদি আমি এক্সাৰচাইজ কৰিব পাৰোঁ তেন্তে ই আমাৰ শৰীৰ মন সুস্থ কৰি ৰখাত সহায়ক হ'ব। এলৰডৰ মতে জটিল ব্যায়ামৰ প্ৰয়োজন নাই। 10-15 মিনিট যদি আমি ফ্ৰী হেণ্ড এক্সাৰচাইজ কৰিব পাৰোঁ সেয়াই আমাৰ বাবে যথেষ্ট হ'ব। মাত্ৰ অভ্যাস এটা গঢ়ি তুলিব লাগিব। তাৰপিছত আৰ হ'ল ৰিডিং। আমি যদি বিশ্বৰ সফল ব্যক্তিসকলক লক্ষ্য কৰোঁ তেন্তে দেখিম যে তেওঁলোকৰ অধিক সংখ্যকেই দিনটোৰ এটা নিৰ্দিষ্ট সময় অধ্যয়নত অতিবাহিত কৰে।
ৰাতিপুৱা যদি এখন ভাল কিতাপৰ 2টা পৃষ্ঠাও আমি পঢ়িব পাৰোঁ তেন্তে ই আমাক যথেষ্ট মটিভেট কৰিব। এনেদৰে ৰাতিপুৱা পঢ়াটোক এটা অভ্যাস ৰূপে গঢ়ি তুলিব লাগিব। শেষত এছ হ'ল স্ক্ৰিবল। দিনটোত আমি কি কৰিব খোজোঁ, আমাৰ কি আশা, কি সপোন, কোনবোৰ বস্তুৰ প্ৰতি আমি কৃতজ্ঞ, কোনবোৰ ব্যক্তিৰ ওচৰত ঋণী ইত্যাদি কথাবোৰ আমি এখন বহীত সদায় লিখাৰ অভ্যাস কৰিব লাগিব। বেছি নহয়, 10 মিনিট মানে যথেষ্ট হ'ব। মাত্ৰ লিখাটো ধাৰাবাহিকভাৱে কৰি যাব লাগিব। হাল এলৰডে এইখন পুৱাৰ ৰুটিন ফ'ল' কৰিয়েই অসাধ্য সাধন কৰি দেখুৱালে। সেই সময়ত তেওঁ সন্মুখীন হোৱা পৰিস্থিতি সম্পৰ্কে আমি সকলো অৱগত। তেওঁৰ তুলনাত আমি এতিয়া এই মুহূৰ্তত সুস্থ সবল। তেওঁ যদি পাৰে, তেওঁৰ জীৱন যদি এনেদৰে ট্ৰান্সফৰ্ম হয়, আমি কিয় নোৱাৰিম বা আমাৰ জীৱন সলনি নহ'ব কিয়? আহা এবাৰ আমি নিষ্ঠা সহকাৰে হাল এলৰডৰ ছেইভাৰ্ছ ফ'ল' কৰি আমাৰ জীৱনটোক এটা মিৰাকল ৰূপত গঢ় দিওঁ।